ৰাইজসকল 21 দিনৰ চেলেঞ্জৰ সাজি হৈছে ডে 4 কিন্তু ৰ'দৰ মানে পাৱাৰ দেখি বিচুতি খালোঁ আৰু সেইটো চাইডে ঠাণ্ডা লৈছোঁ বটল তাকে লৈ ল'লোঁ। ৰাইজসকল 21 দিনৰ চেলেঞ্জৰ সাজি হৈছে ডে 4 আজি উঠিলোঁ 4:10 মানতে। তো তাৰপিছত উঠি অহাৰ পিছতনো কি আৰু বাৰ্ছডাল লৈ অলপমান ৰাস্তালৈকে ওলাই আহিলোঁ আৰু অলপমান ফুৰিও আহিলোঁ তেনেকৈ। আৰু ৰাইজসকল সেইদিনা যে আমি যে গৈছিলোঁ মানে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ, তাত বেগটোৰ আছিলে চাওক মানে 3খন কিতাপ দিছিলে চাব পাৰে, বিজ্ঞানৰ ৰসাল কথা, আৰু এখন আছিলে কুৰি বিজ্ঞানীৰ ল'ৰালিৰ ৰেঙনি, এখন বহুত ধুনীয়া কিতাপ। তাৰপিছত এইখন অসমীয়া অভিধান, এইখনতে সকলোখিনি আছে। বিভিন্ন স্বাধীন দেশৰ পতাকাসমূহো ইয়াত উল্লেখ কৰা হৈছে, মানে সকলোখিনি জানিবলগীয়া কথাই। বাৰু ঘড়ীৰ সময়টো প্ৰায় 9টা বাজু আৰু বতৰো এনেকুৱা সিমানটো ৰ'দ নাই বাৰু। তথাপিতো মোক ঘৰৰ পৰা পঠালে দুঘৰ মানুহলৈ পোনপ্ৰথমতে এই বস্তুটো দিব লাগে, মানে চাউলকেইটা কিবা সকামৰ বাবে দি মই চিধা ওলাই ল'লোঁ বেলেগ এঘৰ মানুহলৈ, মানে ইয়াৰ পৰা নিব লাগে গাখীৰ। গতিকে স্প্ৰাইটৰ টেমা এটা লৈ আহি ইয়াৰ পৰা গাখীৰখিনি লৈ ল'লোঁ। তাৰে অলপমান পিছত বঙালমৰা আহিছিলোঁ মানে দোকানলৈ, ইয়াৰ পৰা এটা ৱেল্ডিং পেকেট নিবলৈ, কিন্তু ৰ'দৰ মানে পাৱাৰ দেখি বিচুতি খালোঁ। 9টা বজালৈকে নাছিলে, যাহে 12টা বাজি গ'ল, তামাম ৰ'দ আহি গ'ল, কি ক'ব। 5 দিনমান বৰষুণ দিয়াহেঁতেনো কিবা এটা ভাল লাগিলহেঁতেন। বাৰু সেইটো চাইডে ঠাণ্ডা লৈছোঁ বটল তাকে লৈ ল'লোঁ আৰু ধুনীয়াকৈ খালোঁ। ডে 4 ছেটআপ, বাই বাই, আকৌ লগ পাম ডে 5ৰ সৈতে। দিয়ক তেন্তে, বাই বাই।